ভাই চামুচখন দিয়া 1 2 3 ও কণী ভাগিলে বে ভাঙি পেলাল যে তোৰটো মোৰ কণী ভাঙি পেলাইলো দেই এইটো চক গাইছ একদম ভাঙি একদম মজা আছে এতিয়া এইটো যে লেজুৱাটো পেলাই দিছো এ বা কসম বে হেল্ল' বন্ধুসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল আজি মানে একদম চক ক'ত আছো আৰু এফালে চক বেলি একদম ধুনীয়াকৈ ডুবু হৈছে আৰু অলপ টাইম আছে 4টামান বাজিছে এতিয়া আৰু বেছি সময় নাই এতিয়া সোনকালে আন্ধাৰ হৈ যায় আৰু এফালে চক ক'ত একদম পথাৰৰ মাজত সোমাই লৈছো আজি মানে এফালে চক আৰু লগত এজন আহিছে একদম জুই জ্বলাইছে এতিয়া দেখাম বাৰু আপোনালোক কি বনাম আজি মানে আপোনালোকক এটা ধামাকা ভিডিঅ' দিওঁ বুলি একদম পথাৰৰ মাজলৈ আহি লৈছো মানে অলপ ঘৰৰ ওচৰত থাকিলে লাজ লাগে তো মানুহ একদম নতুন ইউটিউবাৰ যে অলপ লাজটো বেছি গতিকে মানে কি হ'ল পথাৰৰ মাজলৈ আহি লৈছো এটা ধামাকা ভিডিঅ' আপোনালোকক দিম বুলি আৰু আজি আছে মানে ঐ হমি আজি কি হ'ব কৈ দে আকৌ মেগী কণী চেলেঞ্জ কৰিম বুলি ভাবিছো গতিকে ইয়াত মানে সকলোখিনি ব্যৱস্থা মানে ইয়াতে পথাৰতে লৈ আনিছো সেইকাৰণে ধুনীয়াকৈ জুই জ্বলাইছে বনোৱা মেলা চবৰ আদিৰ পৰা সকলোখিনি দেখাই থাকিম আপোনালোকক আৰু একদম এইফালে চাওক মেগী আনি লৈছো ইমানখিনি মেগী মানে 8 পেকেট মান আছে আৰু কণী আৰু এটা পিঁয়াজ আৰু এইখিনি খাবলৈ একদম কিবা প্লেট আনি লৈছো আৰু ইয়াত পানী আছে ধুনীয়াকৈ একদম আৰম্ভ হৈ গ'ল এতিয়া এইফালে চাওক জুইও জ্বলি গ'ল আৰু এইফালে একদম চৌত একদম মেগী দিলে একদম সময়নে পুৰা মজাছে দি আছে ঐ ভাই কেনেকুৱা চাই থাকক কৈছে সি একদম পুৰা ব্যস্ত মানে তাক লগাই দিছো আৰু মই মানে ভিডিঅ' কৰি থকাত পুৰা ব্যস্ত হৈ আছো গতিকে সেয়াকে লগাই দিছো আৰু একদম ধুনীয়াকৈ এফালে বইল কৰি আছে সি বইল কৰি খাম মানে একদম বেলেগ ষ্টাইলত নবনাও আৰু ডাইৰেক্ট বইল আৰু একদম চেলেঞ্জ হয় নাই পুৰা ধামাকা চেলেঞ্জ হ'ব ন অ মজা ফাইনেলি এইফালে টিমনো আহি গ'ল মজা আছে ইয়াৰ লগতে মানে চেলেঞ্জটো খেলিম আৰু হয় নাই চেলেঞ্জ খেলিম যোনে হাঁহিব সি কেঁচা কণী খাব লাগিব নাই কৈ দেচোন একদম যোনে হাঁহে নহয় যোনে মানে চেলেঞ্জটোত হাঁহে কেঁচা কণী খাব লাগিব আৰু এইফালে ধুনীয়াকৈ বনি আছে আৰু কেঁচা কণীটো থৈ দিছো এইফালে একদম মজা আছে পিঁয়াজ এটা কেঁচা কণী এটা একদম ধুনীয়াকৈ যোনে হাঁহে খাব লাগিব মেগী মানে পুৰা হৈ গ'ল এইফালে চক পুৰা মানে ফুলি গৈছে আৰু মেগী একদম পুৰা ফুল হ'ল কেৰাহীটো চৌটোত আৰু এতিয়া মছলাটো দি দিব তাৰপিছত পুৰা উতলিব তাৰপিছত খামে আৰু হৈছে না কিমান দেৰি লাগিব মই মানে একদম ৰখি থাকিব পৰা নাই নহয় খাং লাগি আছে এফালে সিজি আছে কিন্তু পৰিলে অলপ এইটো পৰি গ'ল অলপ বেয়া লাগিলে সেইকাৰণে অলপ এই হমিয়নে পেলাই দিলে আকৌ ন এইফালে চাওক মেগী ৰেডি হৈ গ'ল আৰু এইফালে চাওক দুইটা একদম টিমনো মই একদম চেলেঞ্জৰ কাৰণে ন একদম পুৰা মানে কণী এটা বইল কৰি লৈ লৈছো আৰু একদম পিঁয়াজটো মেইন আৰু দেই পিঁয়াজটো মেইন মোৰ কাৰণে আৰু মেগী একদম পুৰাকৈ একদম দুইটাত সমান আছে নে চাই লওক আপোনালোকে ধুনীয়াকৈ আৰু মানে এতিয়া যোনে মানে পানিচমেণ্ট এটা আছে আমাৰ যোনে হাৰিব এইটো চাওক কেঁচা কণী খাব লাগিব একদম মজা এতিয়া ষ্টাৰ্ট কৰি দিওঁ আপোনালোকে পুৰা শেষলৈকে চাই থাকিব ন পুৰা ষ্টাৰ্ট কৰি দিওঁ এতিয়া মজা 1 2 3 ষ্টাৰ্ট মজা আৰু গৰম আছে মানে মজা ন মজা তামোল পেলাই দিম দেই কাম নাই মজা পেট ফুল পুৰা Oh my god বে ই মানে মই ইমানখিনি বাকি থাকিলে একদম ধুনীয়া খাই কৰি দিলে মোৰ মানে পুৰা পেট ফুল আৰু নোৱাৰিছো আৰু এইটো ইমানখিনি আৰু খাব নোৱাৰিম আৰু একদম পুৰা জিকি গ'ল আৰু দেই ভাই জিকি গ'লি দেই মই বেয়াখন দিলিচোন অ মাই গড এতিয়া মই কেঁচা কণীটোহে কেনেকৈ খাম চিন্তা হৈ গৈছে বে খাবই লাগিব নেকি খাবই লাগিব হাৰিলে যেতিয়া খাবই লাগিব উপায় নাই খাম আৰু এতিয়া মজা একদম হাৰিলে মানে একদম পানিচমেণ্ট আছিলে একদম আপোনালোকক প্ৰমিছ কৰিছিলোঁ যে খাবতো লাগিবই উপায় নাই একদম পানিচমেণ্টটো মোক দিহে আহিম বুলি কৈছে খাবই লাগিব নাখালে বহুত দেৰি ভাবি মেলি একদম কণীটো খাই দিম বুলি ভাবিছোঁ আৰু হাৰিলোঁ যেতিয়া নেকি আপোনালোকৰ ভিডিঅ'ত কৈছোঁ যেতিয়া নেকি খাবতো লাগিবই ন লাগিব উপায় নাই আপোনালোকে চাই থাকক ভিডিঅ'টো একদম কণীটো মানে বাকলিটো নাখাওঁ কুহুমটো খাম যিকোনো এটা বস্তু খাম আৰু আপোনালোকে একদম কণী ভাগিলে বে ভাঙি পেলাল যে তোৰটো
মোৰ কণী ভাঙি পেলাই দিলোঁ দেই এইটো চক একদম ভাঙি একদম মজা আছে এতিয়া এইটো যে লেজুৱাটো পেলাই দিছোঁ এই বা কচম দে ফাইনেলি মানে চেলেঞ্জটো কমপ্লিট হৈ গ'ল আপোনালোকে দেখিছে মই মানে জীৱনৰ প্ৰথমবাৰ মানে এনেকৈ কেঁচা কণী খালোঁ গোটেইটো নাই খোৱা কিন্তু আপোনালোকে নাভাবিব যে গোটেইটো খাই দিলোঁ অলপ আধা খালোঁ আৰু আধা অলপ পৰি গ'ল মানে ভাঙোতে গোটেইটো খোৱা নহ'ল তথাপিও খালোঁ আজি জীৱনত প্ৰথম কণী খালোঁ একদম মুখখন বেয়া লাগি আছে এতিয়ালৈকে আৰু এনেকুৱা ধৰণৰ মানে চেলেঞ্জ হওক বা এনেকুৱা কিবা মাংস চাংস পুৰি খোৱা বা এনেকুৱা কিবা বনাই মেলি খোৱা এনেকুৱা ভিডিঅ' যদি আপোনালোকৰ ভাল লাগে কমেণ্টত জনাব তেতিয়া নেক্সট টাইম আৰু ধুনীয়াকৈ এনেকৈ কিবা কিবি বনাই মেলি খাই মেলি আপোনালোকক দেখাম আৰু আজিলৈ মানে ভিডিঅ'টো এই পথাৰৰ মাজতে আৰম্ভ কৰিছিলোঁ আৰু ইয়াতে শেষ কৰি দিম বুলি ভাবিছোঁ আৰু টিমনো কেনেকুৱা লাগিলে চেলেঞ্জটো কেনেকুৱা লাগিলে জিকি কেনেকুৱা লাগিলে মজা লাগিলে ই কিন্তু মোক মাফ কৰি নিদিলে কণীটো খোৱাত আৰু এইফালে হমি ই পুৰা সহায় কৰি দিলে দেই ই কেমেৰামেন হৈ আছিলে আৰু আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ত একদম পুৰা ধামাকা ভিডিঅ'ত মানে আপোনালোকক লগ পাই আছোঁ